হয় মাঘৰ বিহু আহিল মাঘৰ বিহুলৈ আৰু মাত্ৰ কেইদিনমান বাকী এই মাঘৰ বিহুৰ প্ৰাকখনত গাঁৱৰ মানুহবিলাকে কি কৰে কেনেকৈ মাঘৰ বিহু পালন কৰে আৰু মাঘৰ বিহুৰ প্ৰাকখনত মাঘৰ বিহুলৈ কেনেকৈ মানুহে সাজু হয় গাঁৱৰ মানুহবিলাকে আৰু যি মাছ মাংসৰে ভোজ ভাত খোৱা হয় সেই মাছ মাংস কেনেকৈ ক'ৰ পৰা যোগাৰ কৰে মেজি কেনেকৈ সাজে ক'ত সাজে কেনেকৈ মাঘৰ বিহুৰ প্ৰাকখনত মানুহবিলাক সাজু হয় সেইবিলাক সম্পূৰ্ণ আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হয় এতিয়া ফাইনেলি আহি পালোঁ আমি পুখুৰীলৈ আহি পালোঁ এটা বিশাল পুখুৰী এই পুখুৰীৰ পৰাই মানুহে মাছ ধৰি এই পুখুৰীৰ পৰাই মাছ ধৰি মানুহে উৰুকাৰ ভোজ খায় ডাঙৰ মাছ উঠায় ডাঙৰ মাছ উঠায় এই পুখুৰীৰ পৰাই 10 কেজিৰ পৰা 12 কেজিলৈ মাছ উঠায় এয়া নাও আৰু জাল সাজু কৰি ৰখা হৈছে মাছ ধৰিছে অলপ আগতে মাছ ধৰিছে ইয়াৰ পৰা অলপ আগতে মাছ ধৰি লৈছে ইয়াৰ পৰা আৰু মাছ ধৰি চাগে লৈ গ'ল মই আহি নাপালোঁ টাইমত তো এয়া নাওৰে জাল দি মাছ ধৰে বাঁহৰ চাক আছে বাঁহৰ চাক দি মাছ ধৰে ইয়াত বাঁহৰ চাকত উঠে মানুহ উঠি মাছ ধৰে আৰু এয়া বিশাল পুখুৰী ইয়াতে 10 পৰা 20 কেজি ওজনলৈ মাছ পোৱা যায় ৰ'ব দুজন ব্যক্তি লগ পালোঁ ইয়াত তেওঁলোকৰ পৰা জানি লওঁ মই তেওঁলোকে ইয়াত কি কৰিছে মাছ দেখিছোঁ তেওঁলোকৰ হাতত কি মাছ পালে অকণমান তেওঁৰ ওচৰত গৈ জানি লওঁ কিমান ওজন হ'ব মাছটো হেৰি আছে 3 পোৱা ধৰা 3 পোৱা ওজনৰ জাপানী মাছ 3 পোৱা ওজনৰ জাপানী মাটি থৈ দিয়কচোন এবাৰ বাছ ধুনীয়া 3 পোৱা ওজনৰ জাপানী মাছ ধুনীয়া লওক মাছটো লওক আপোনাৰ তাত কি মাছ আছে জাপানী এইটো মানে জালত মাছ ধৰোঁতে এইটো জাপানী এইটো 3 পোৱাৰ নিচিনা হ'ব 3 পোৱা এইটো জালত ধৰোঁতে তাৰমানে জালত ফাঁচি অহা আৰু মানে ৰৈ যোৱা মাছ ছাইডত মৰি ফালে ৰৈ যোৱা মাছ কিনি আনা আচ্ছা জাপানীয়ে 3 পোৱা 1 কেজি ওজনৰো আছে জাপানী ঠিক আছে এইটো মাছটো তাৰমানে আমি কিনি ল'লোঁ আৰু জাল দি থাকোঁতে আমি মাছ টানি আছিলোঁ তো তাতে সেনেকৈ বিক্ৰী কৰি থাকে থাকোঁতে আমি মানে এটা কিনি ল'লোঁ ঠিক আছে বঢ়িয়া তেখেতে 1 কেজি আন্দাৰ গজি কিমান দাম লৈছে এইটো 1 কেজিটোৰ 1 কেজিত হেৰি ল'লা এই 180 টকা এতিয়াতো সেইফালেতো বিকি থকা নাই মাছ সেইফালে বিকি আছে নেকি আচ্ছা চাব পাৰি যায় ন আচ্ছা চাই আহোঁ তেতিয়াহ'লে একবাৰ ঠিক আছে দাদা বাৰু এবাৰ মাছ চাই আহোঁ কি মাছ ওলাইছে তাত চাই আহোঁ এবাৰ বলক এয়া মীনমোহনৰ ঘৰ পুখুৰীৰ পাৰত আৰু মই পুখুৰীৰ পাৰে গৈ আছোঁ মাছ থকা জেগালৈ সেইটো এটা লাষ্ট মাছ আৰু এয়া পুখুৰী পাৰত পিয়'ৰ পানী টেংকি এয়া আপোনালোকক দেখুৱাইছোঁ এয়া কাটা পাল্লা য'ত মাছ ওজন কৰা হয় 10 পৰা 20 কিলো ওজনৰ মাছবিলাকো ইয়াতে ওজন কৰা হয় আৰু এয়া চৰিয়া ইয়াত থোৱা হয় ওজন কৰি ইয়াত থোৱা হয় এয়া শেষৰ মাছটো বেয়া মাছটো ৰৈ গৈছে ইয়াত আৰু দেখুৱাই গৈছোঁ আপোনালোকক এয়া আকৌ দেখুৱাইছোঁ কাটা পাল্লাটো ডাঙৰ মাছবিলাক ইয়াত ওজন কৰা হয় আৰু এয়া ল'ৰা ছোৱালী ইয়াত ফুৰিব আহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব আহে আৰু এয়া মীনমোহনৰ কমিটিৰ মানুহ মাছ বিকিছে আৰু হিচাপ নিকাচ কৰিছে
এয়া ঘৰবিলাক আপোনালোকক দেখুৱাই লৈ গৈছোঁ এফালৰ পৰা লখিমপুৰ পুখুৰীৰ মীনমহলৰ ঘৰবিলাক এইবিলাক এইটো পানী টেংকি এয়া বিশাল পুখুৰী আপোনালোকৰ সন্মুখত এয়া বিশাল পুখুৰী অকণমান আগুৱাই গৈছোঁ মই পুখুৰীৰ পাৰে পাৰে এয়া পুখুৰী পাৰে পাৰে আগুৱাই গৈ এয়া মোৰ বাওঁফালে এয়া এইটো খটখটি অকণমান খটখটিৰে নামি গৈছোঁ মই পুখুৰী তললৈকে চাওঁ কি পৰিৱেশ এয়া অকণমান নামি গৈছোঁ এয়া নাও ৰখাই থোৱা আছে ইয়াত পুখুৰীত মাছ ধৰিবৰ কাৰণে এই নাও ব্যৱহাৰ কৰে মীনমহলৰ মানুহবিলাকে কমিটিৰ মানুহে এয়া বিশাল পুখুৰীত মাছ ধৰে বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ ধৰি ইয়াত থয় এই জেগাটোতে থয় ডাঙৰ ডাঙৰ মাছবিলাক ইয়াত পানীত জীয়াই থয় জীয়ত মাছবিলাক জীয়াল মাছবিলাক আকৌ ইয়াৰ পৰা উঠাই নি এই দেখুওৱা চৰিয়াটোত প্লাষ্টিকৰ চৰিয়াটোত থৈ কিনে ওজন কৰে ঠিক আছে তো এবাৰ অকণমান পানীখিনি চুই চাব বিচাৰিছোঁ লখিমপুৰ পুখুৰীৰ পানীখিনি ঠাণ্ডা ঠাণ্ডা ঠিক আছে ধুনীয়া লাগিলে এতিয়া পুখুৰীৰ পৰা উঠি যাবলৈ চেষ্টা কৰিছোঁ আকৌ ওপৰৰ ফালে এইটো নামি অহা যিটো খটখটি আছিল সেই খটখটিৰে আকৌ মই উঠি গৈছোঁ পুখুৰীৰ পাৰলৈকে উঠি গৈ আছোঁ এয়া কনফাৰেন্স হল লখিমপুৰ পুখুৰীৰ কনফাৰেন্স হল ইয়াত সভা সমিতি হয় মিটিং হয় আৰু এইখিনি দেখাই মই এতিয়া পুখুৰীৰ পৰা পাৰৰ পৰা ওলাই যাম এয়া পুখুৰীৰ পাৰৰ পৰা ওলাই আহিলোঁ ফাইনেলি মই ওলাই আহিলোঁ পুখুৰীৰ পৰা পুখুৰী এতিয়া মই পুখুৰীৰ পাৰৰ পৰা ওলাই গৈছোঁ আৰু ওলাই গৈ এয়া মোৰ বাওঁফালে এয়া এটা মন্দিৰৰ গেট হয় এইটো আৰু গৈ আছোঁ এতিয়া অন্য এটি ভিডিঅ' মানে পৰিৱেশ আপোনালোকক দেখুৱাবৰ কাৰণে এটা নতুন জেগালৈ নতুন পৰিৱেশ আপোনালোকক দেখুৱাব চেষ্টা কৰিম ভেলাঘৰ মাঘৰ বিহুত যি ভেলাঘৰ সাজে মানুহে ল'ৰা ছোৱালীবিলাকে যি ভেলাঘৰ সাজে এই ভেলাঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাব চেষ্টা কৰিম বলক অন্য এটি পৰিৱেশ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ এয়া মই আপোনালোকক লৈ গৈ আছোঁ অন্য এটি পৰিৱেশলৈ য'ত আপোনালোকে দেখা পাব গাঁৱৰ মানুহে কেনেকৈ মেজি ভেলাঘৰ সাজি আনন্দ উৎসৱ কৰে বলক এই ৰাস্তাটোৰে গৈ আছোঁ বলক আহি লক্ষ্যস্থান পাবৰ হ'ল আৰু অকণমান গ'লেই সেই লক্ষ্যস্থান পাম বলক আপোনালোকক সুন্দৰ এটি পৰিৱেশ দেখুৱাব চেষ্টা কৰিম তো ফাইনেলি আহি পালোঁ সেই পৰিৱেশ সেই জেগাটো এয়া আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে চেঙেলীয়া ল'ৰাবিলাকে কেনেকৈ ভেলাঘৰ সাজিছে মেজি সাজিছে আৰু আনন্দ উপভোগ কৰিবলৈ চেষ্টা কৰিছে এয়া গাঁৱৰ পৰিৱেশ সুস্থ সবল গাঁৱৰ পৰিৱেশ সৰু সৰু ল'ৰা ছোৱালীয়ে এয়া ফূৰ্তি কৰিছে সিহঁতে মাঘৰ বিহুত ভেলাঘৰ সাজি উৰুকাৰ ভোজ ভাত খাব ইয়াত তো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া ভেলাঘৰ সাজিবলৈ লৈছে এই ল'ৰাবিলাকে ভেলাঘৰ সাজিছে বাঁহেৰে ইয়াতে খেৰ আৰু বাঁহ দি ভেলাঘৰ সাজি ইয়াতে ৰাতি উৰুকাৰ ভোজ খাব আনন্দ উৎসৱ কৰিব এয়াই গাঁৱৰ সহজ সৰল পৰিৱেশ সুস্থ পৰিৱেশ ধুনীয়া পৰিৱেশ আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ ভেলাঘৰৰ ভিতৰ চোৱাটো সৰু সৰু ল'ৰা ছোৱালীৰ মনেৰে সৰু সৰু ঘৰ ধুনীয়াকৈ বনাইছে ভাল লাগিছে অকণমান দেখুৱাইছোঁ আকৌ এয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাকে আনন্দ উপভোগ কৰিছে আনন্দ লৈছে হাঁহি ধেমালি কৰিছে দেখুৱাই গৈছোঁ আৰু অন্য এটি সুন্দৰ পৰিৱেশ এয়া আপোনালোকক অন্য এটি পৰিৱেশলৈ আৰু অন্য এটি ভেলাঘৰলৈ আপোনালোকক আগবঢ়াই লৈ গৈছোঁ বলক কিমানজন মানুহ লগ লাগি বনোৱা হৈছে এইটো ভেলাঘৰ 20জন ল'ৰা
এই পোৱালিবিলাক উঠি আছিল নে উঠি যাই পেলাই চাম ৰ উঠি যাই চাম বাৰু কি বুলি কয় এইটো নাম কি দিছা বঢ়িয়া বঢ়িয়া চাংঘৰ পাতি দিয়া হৈছে ন ধুনীয়া বঢ়িয়া আজিও আছে নে খানা হে 16টা খানা হ'ল বঢ়িয়া কোনোবাই মাংস দিব কোনোবাই দালি দিব সেনেকুৱা হৈ যায় আৰু মানে কেইজন ল'ৰাই বান্ধা হৈছে 20টা ইয়াতে ফুৰ্তি পাত্তা কৰি ধুনীয়াকৈ খানা থাকাও হৈছে নেকি বঢ়িয়া জ্বলা দিনাখন বেয়া লাগব আৰু ইমান কষ্ট কৰি ঘৰটো বনোৱাৰ পিছত বা কিমানডাল গৈছে ইয়াতে মোটামুটি আইডিয়া মোটামুটি 150 ওপৰত গৈছে 200 মান গৈছে আৰু 200 মান বা ঠিক আছে ধুনীয়া চাংঘৰৰ নিচিনাকৈ বনোৱা হৈছে ন তলত গুহাৰ নিচিনা লাগে তলত গুহা নিচিনা লাগে ন বনোৱা হৈছে গুহাৰ নিচিনা ধুনীয়া ধুনীয়া জাপি চাপি দিয়া আছে ধুনীয়া ধুনীয়া এই নামি যোৱা খুঁটি খালি তক্তাৰ টুকুৰা থাকিলে তক্তাৰ টুকুৰা দিলে বেছি ভাল হয় ইয়াতে পিছলৈ যোৱা ভয় নাই অঁ নাই বাঁহৰ ফাল্টা কৰি বাঁহৰ ফালি ফালি দিলে এই পিছলি যোৱা ভয় নাই এইটো কিবা কাৰণ নিয়ৰ পৰি থকাৰ পিছত যদি পিছলি যায় সেইটোৱে কৈছোঁ মানে গোটা বাঁহটো সেইটো কাৰণে ধুনীয়া হৈছে যোৱা ৰাস্তাটো এইটো তলৰ ফালে যোৱা ৰাস্তা আছে নে মানে হেৰি আৰু দুমহলীয়া এইটো মানে গ্ৰাউণ্ড ফ্ল'ৰ এইটো গ্ৰাউণ্ড ফ্ল'ৰ বঢ়িয়া বঢ়িয়া থাকা জেগা বঢ়িয়া ব'লা ওলাই আহিলোঁ তাৰ পৰা ইয়াতে নাম হ'ব আজি না পেণ্ডেল দিয়া আছে থিয় নাম ছোৱালীবিলাকৰ মাইকী মানুহবিলাকৰ ল'ৰা মানুহৰ বঢ়িয়া নাগাৰা চাগাৰা আনবনে অঁ ঠিক আছে ৰাইজৰ মানুহ চাব আহিব ৰাইজৰ মানুহ ক'ত বহিব পিছে আজি অঁ বঢ়িয়া উৰুকাৰ দিনা আহিম 2 পিচ মাংস খাই চাই যাম বঢ়িয়া বনাই থকা ধুনীয়া এয়া সম্পূৰ্ণ দৃশ্য দেখুৱালোঁ আপোনালোকক মই এয়া ধুনীয়া ভেলাঘৰ সাজিছে ধুনীয়াকৈ আটোমটোকাৰিকৈ বনাইছে এয়া দুমহলীয়া ভেলাঘৰ তো ভিডিঅ'টো দেখুৱালোঁ আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ ধন্যবাদ আজিলৈ এৰিছোঁ টাটা বাই বাই